বন্ধুসকল আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আশা কৰো ভালে আছে বন্ধুসকল। আজি আপোনালোকে থাম্বনেইল দেখিয়ে গম পাইছে যে আজিৰ বিষয়বস্তু কি হয়। বন্ধুসকল আজিৰ বিষয়বস্তু হৈছে দাঁতৰ সমস্যা, অৰ্থাৎ দাঁতৰ বিষ বা তেনেকুৱা আন কিছুমান সমস্যা। বন্ধুসকল এই সমস্যাবোৰ দাঁতৰ বিষ বা এনে ধৰণৰ সমস্যাবোৰ কি কি কাৰণত হ'ব পাৰে সেই বিষয়ে আজি আলোচনা কৰিম। বন্ধুসকল ইয়াৰ লক্ষণৰ বিষয়ে কথা পাতিম। লগতে বন্ধুসকল এই বিষ হোৱাৰ পিছত আপোনালোকে ঘৰুৱা হিচাপে কি কি উপায় অৱলম্বন কৰিলে এনেকুৱা সমস্যাৰ পৰা উপশম লাভ কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰিম। আৰু এই বিষ দাঁতৰ এনেকুৱা বিষ বা আন সমস্যাবোৰ নহবলৈ আপোনালোকে আগতীয়াকৈ কেনেকুৱা সাৱধানতা অৱলম্বন কৰিলে এই সমস্যাৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব সেই বিষয়ে আজি আলোচনা কৰিম। তেন্তে হওক বন্ধুসকল পলম নকৰি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জানি লওঁ সেই বিষয়ে বিতংভাৱে। আহক এতিয়া প্ৰথমতে আমি জানি লওঁ যে দাঁতৰ যেতিয়া আপোনাৰ বিষ হৈছে সেই বিষটো কি কি কাৰণত হ'ব পাৰে। তেনেকুৱা বহুতো কাৰণত আপোনাৰ দাঁতৰ বিষ হ'ব পাৰে। সাধাৰণতে কোনবোৰ কাৰণত আমাৰ দাঁতৰ তেনেকুৱা সমস্যা হ'ব পাৰে সেই বিষয়ে অকণমান জানি লওঁ বন্ধুসকল। বিশেষকৈ যদি আপোনাৰ দাঁতত পোকে ধৰে মানে পোকে খায় তেতিয়া আপোনাৰ দাঁতত তেনেকুৱা বিষ বা তেনেকুৱা ধৰক আপোনাৰ কিছুমান সমস্যা হ'ব পাৰে। ইয়াৰ উপৰি বন্ধুসকল যদি আপোনাৰ কেলছিয়ামৰ অভাৱ হয় তেতিয়াও আপোনাৰ দাঁতৰ বিষ হ'ব পাৰে বা দাঁতৰ সমস্যা হ'ব পাৰে। আনহাতে বন্ধুসকল বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলতো হয়, বা আপুনি যদি দাঁতবিলাক পৰিষ্কাৰকৈ নাৰাখে, যদি আপুনি ইটো সিটো খাই থাকে কিন্তু আপুনি দাঁতবোৰ পৰিষ্কাৰ কৰি নাৰাখে তেতিয়াও কিন্তু আপোনাৰ দাঁতত তেনেকুৱা সমস্যা হোৱা দেখা যায়। বন্ধুসকল এই সমস্যাবোৰ দাঁতৰ এনেকুৱা বিষ হোৱাৰ ফলত কেনেকুৱা লক্ষণ আমি দেখা পাওঁ সেই বিষয়ে আপোনালোকে হয়তো জ্ঞাত। বন্ধুসকল দাঁতৰ বিষৰ যিটো লক্ষণ, দাঁতৰ সমস্যাৰ যিটো লক্ষণ সেইটো প্ৰত্যেকেই জ্ঞাত। আপোনালোকে সকলোৱে জানে যে দাঁতৰ সমস্যা বা দাঁতৰ বিষ হ'লে কেনেকুৱা লক্ষণ দেখা দিয়ে। যাৰ হৈছে তাক আৰু মই ক'ব নালাগে, তেখেতে নিজেই জানে। কিন্তু যাৰ হোৱা নাই তেওঁলোকে হয়তো ভাবিছে যে কেনেকুৱা লক্ষণ হ'ব পাৰে। বিশেষকৈ বন্ধুসকল যেতিয়া আপোনাৰ দাঁতৰ সমস্যা হ'ব, প্ৰথম কথা হৈছে বন্ধুসকল সাধাৰণতে আমি এইবিলাক কিছুমানে কি কৰোঁ আওকাণ কৰোঁ। এনেকুৱা মানে যেতিয়া কম থাকে তেতিয়া আমি কিন্তু এইবিলাকক গুৰুত্ব নিদিওঁ। মানে আমি নাভাবোঁ যে দাঁতৰ কিবা সমস্যা হ'বগৈ, সেইটো আমি নাভাবোঁ। কিন্তু একচুৱেলি আৰম্ভণিত আমি গুৰুত্ব দিব লাগে। দাঁতৰ বিষ যেতিয়া হয় বন্ধুসকল বিশেষকৈ কিছুমানৰ এনেকুৱা হয় দাঁতৰ গুৰিৰ পৰা তেজ ওলায়, পুজ ওলায়, মানে এনেকুৱা বিষ হয় যে আপোনাৰ কিবা বিন্ধি আছে আৰু এনেকৈ বিন্ধে যে আপোনাৰ মূৰলৈকে বিষ উঠি যায়। আকৌ কিছুমানৰ এনেকুৱা বিষত কি হৈ যায় জ্বৰ উঠি যায়। বন্ধুসকল যদি আপোনাৰ তেনেকুৱা সমস্যা হোৱা নাই তেতিয়াহ'লে আপুনি হয়তো এইটো বস্তু অনুভৱ কৰিব পৰা নাই, কিন্তু যাৰ হৈছে তেওঁলোকে এইটো অনুভৱ কৰিছে। ৰাতি শুব নোৱাৰে, দাঁতৰ বিষ যেতিয়া উঠে ৰাতি শুব নোৱাৰে, কিছুমানে কথা পাতি ভাল নাপায়, খং উঠে, মানে খিংখিঙীয়া হৈ যায়। এই দাঁতৰ বিষৰ কাৰণে আপোনাৰ খাব নোৱাৰে, মানুহজন ক্ষীণাই গৈ থাকে। এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা হয় এই দাঁতৰ সমস্যাৰ পৰা। একচুৱেলি আমি দাঁতৰ বিষ নহ'বলৈ আগতীয়াকৈ কিছুমান উপায় অৱলম্বন কৰিব লাগে। আমি সেইটো কম থাকোঁতেই এই সমস্যাবোৰ যেতিয়া হয় প্ৰথমতে আপোনাৰ অলপকৈ হৈ থাকে, একেবাৰে আপোনাৰ সেই সমস্যাবোৰ হৈ নাযায়, লাহে লাহে হয়। প্ৰথম অৱস্থাত আমি সেইটো বস্তু আওকাণ কৰোঁ, আমি তাৰ প্ৰতি গুৰুত্ব নিদিওঁ। সেইকাৰণে যেতিয়া বেছি হৈ যায় তেতিয়া আমি এনেকুৱা কষ্ট অনুভৱ কৰিব লাগে। একচুৱেলি এনেকুৱা সমস্যা যেতিয়া হৈ যায় আপোনাৰ তেতিয়া আপুনি প্ৰথমতে পেইন কিলাৰ এটা খাওক। পেইন কিলাৰ আপুনি খাওক, খাই পেলাই দাঁতৰ বিষ কমাওক, কোনো আপত্তি নাই। কিন্তু বন্ধুসকল আপুনিও জানে যে পেইন কিলাৰ আপুনি যিমান বেছি খাই থাকিব আপোনাৰ লিভাৰত সিমানেই সমস্যা বাঢ়িব বা আপোনাৰ পেটত তেনেকুৱা বিভিন্ন ধৰণৰ সমস্যা বাঢ়িব, আপোনাৰ কিডনিৰ সমস্যা বাঢ়িব পাৰে। গতিকে বন্ধুসকল আপোনালোকে যদি প্ৰথম অৱস্থাত তেনেকুৱা সমস্যা দেখা পায় বা আপুনি যদি সেই লক্ষণবোৰ গম পায় যে মোৰ দাঁতটো খিৰখিৰাই আছে বা দাঁতৰ গুৰিৰ পৰা পুজ ওলাইছে, তেজ পানী ওলায় বা আপোনাৰ দাঁত ফুটা হৈ গৈছে, এনেকুৱা সমস্যা হোৱাৰ লগে লগে আপোনাৰ প্ৰথম কৰ্তব্য হৈছে কি যে আপুনি এজন ডক্তৰৰ পৰামৰ্শ লৈ পেলাই তাৰ উপযুক্ত ট্ৰিটমেণ্ট কৰক। আৰু যদি আপুনি ভাবিছে যে মৌলিক হিচাপে ঘৰুৱা হিচাপে যে আপোনালোকে কিবা ট্ৰিটমেণ্ট আছে নেকি, হয় মৌলিক হিচাপে আপুনি ঘৰুৱা হিচাপে কিছুমান ট্ৰিটমেণ্ট ঘৰতে ল'ব পাৰে আৰু যাৰ ফলত আপোনালোকৰ তেনেকুৱা সমস্যা অতি সোনকালে ভাল হৈও যায়। বন্ধুসকল সেই ঘৰুৱা যিবিলাক ট্ৰিটমেণ্ট আজি সেই বিষয়েহে আলোচনা কৰিম। যদি আপুনি ভাবিছে যে ঘৰুৱা ট্ৰিটমেণ্ট কৰি পেলাই আপোনাৰ দাঁতৰ বিষ ভাল কৰিব লাগিব বা ভাল কৰিব পাৰিব তেতিয়াহ'লে আপুনি আজিৰ ভিডিঅ'টো আপুনি মনোযোগেৰে চাওক আৰু এই ভিডিঅ'টো চাই পেলাই আপোনালোকে মনত ৰাখি থওক বা আপোনাৰ আশে পাশে যদি কাৰোবাৰ আছে এনেকুৱা সমস্যা তেওঁলোককো শ্বেয়াৰ কৰক। একচুৱেলি
যেতিয়া আপোনাৰ প্ৰথম অৱস্থাত দাঁতৰ এনেকুৱা সমস্যাবোৰ দেখা দিয়ে তেতিয়া আপুনি এই সৰু সুৰা কিছুমান নিয়ম আছে ঘৰতে আপুনি কৰিব পাৰে, কিছুমান উপায় আছে, সেই উপায়বোৰ আপোনালোকে ঘৰতে কৰিব পাৰে, কৰি লৈ পেলাই এই সমস্যাবোৰ ঠিক কৰি ল'ব পাৰে। আমি একচুৱেলি নিজেই এইবিলাকৰ দায়ী, কাৰণ আমি দাঁতবোৰ পৰিষ্কাৰকৈ নাৰাখোঁ, সেইকাৰণেহে এইবিলাক হয়। যদি হৈ গৈছে যি কাৰণতে হওক, যদি হৈ গৈছে আপোনালোকে ঘৰুৱা হিচাপে যিবোৰ উপায় অৱলম্বন কৰিব পাৰিব আপোনালোকে এনেকুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাব, সেই বিষয়ে আজি কথা পাতিম। এতিয়া কথা হৈছে যে আপুনি ঘৰুৱা হিচাপে কেনেকুৱা উপায় অৱলম্বন কৰিলে আপোনালোকৰ এনেকুৱা সমস্যাবিলাক সমাধান হ'ব। বন্ধুসকল, এই সমস্যা কেৱল যে পুৰুষৰ হয় তেনেকুৱাও নহয়, আপোনাৰ সৰু বাচ্ছাৰ পৰা ডাঙৰলৈকে পুৰুষ মহিলা উভয়ৰে হয়। উভয়ে এই যিখিনি কথা মই আজি আলোচনা কৰিম বা যিখিনি উপায়ৰ কথা মই ক'ম বা ঘৰুৱা কেইটামান ৰেমেডিছ মই ক'ম, সেই ৰেমেডিছবিলাক আপোনালোকে ব্যৱহাৰ কৰিলে এই সমস্যাবোৰৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰিব। যদি আপোনাৰ তেনেকুৱা দাঁতৰ সমস্যা হৈ গৈছে বা হোৱাৰ সম্ভাৱনা আছে, আপোনালোকে দৈনিক কি কৰিব, দাঁতবিলাক পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে প্ৰথম অৱস্থাত আপোনালোকে নিমখ পানী ল'ব পাৰে। গৰম পানীত অলপ নিমখ লৈ পেলাই সেই নিমখ পানীৰে আপুনি কুলকুলাই থাকিব পাৰে। যদি আপোনাৰ বিষ উঠি গৈছে তেতিয়াহ'লে আপুনি যদি নিমখ পানী লৈ পেলাই আপুনি কুলকুলাই তেতিয়াহ'লে আপোনাৰ দাঁতৰ বিষটো যথেষ্ট উপশম হ'ব। তাৰ উপৰি বন্ধুসকল, আপুনি আদাৰ চাহ আদা দি পেলাই আপুনি চাহ বনাই পেলাই সেই চাহ অকণমান কুহুমীয়া গৰম চাহ ল'ব, লৈ পেলাই সেইখিনি আপুনি মুখত লৈ পেলাই কুলকুলাই আপুনি সেই বিষয়ৰ পৰা উপশম লাভ কৰিব। হাইড্ৰজেন পেৰক্সাইড দি পেলাই কুলকুলি কৰিব পাৰে। তাৰ বাবে আপুনি কি কৰিব লাগিব, হাইড্ৰজেন পেৰক্সাইড আৰু পানী সম পৰিমাণে লৈ পেলাই আপুনি কুলকুলাব। খালি হাইড্ৰজেন পেৰক্সাইড দি পেলাই আপুনি কেতিয়াও সেই বস্তুটো বাটত কুলকুলি কৰিবলৈ চেষ্টা নকৰিব। ঠিক আছে। ইয়াৰ উপৰি বন্ধুসকল, আপুনি কুলকুলি কৰিব পৰা আজি এবিধ বিশেষ ৰেমেডিছৰ বিষয়ে মই ক'ম। কুলকুলি কৰাৰ কাৰণে যিটো ৰেমেডিছৰ কথা ক'বলৈ গৈ আছোঁ, এই ৰেমেডিছটো আপোনালোকে ভালকৈ ঘৰতেই বনাই ল'ব লাগিব। এইটো বনোৱাত বন্ধুসকল অকণমান কষ্ট হ'ব পাৰে, তথাপিও বন্ধুসকল এই ৰেমেডিছটো আপোনালোকে ঘৰত বনাই পেলাই সেইটো দি আপোনালোকে কুলকুলি কৰিব, আৰু কুলকুলি কৰাৰ পাছত এবিধ ঔষধ আপোনালোকে লগাব লাগিব, আৰু সেই ঔষধটোৰ বিষয়ে মই ক'ম। প্ৰথমতে আহক বন্ধুসকল, কুলকুলি কৰিব পৰা সেই ৰেমেডিছটো বনাই লওঁ। বন্ধুসকল, কুলকুলি কৰিবলৈ আপোনালোকক সেই ৰেমেডিছটো বনাবলৈ কেইটামান ইনগ্ৰিডিয়েণ্টছৰ প্ৰয়োজন হ'ব, অৰ্থাৎ কেইটামান বস্তুৰ প্ৰয়োজন হ'ব। তাৰ বাবে আপোনাক লাগিব 5টা লং, 20 গ্ৰাম পৰিমাণৰ বকুল গছৰ ছাল, তাৰ লগত আপোনাক লাগিব 10 গ্ৰামমান ফিটকেৰী। ঠিক আছে। আপোনালোকে এই 5টা লং, 20 গ্ৰাম বকুল গছৰ ছাল আৰু 10 গ্ৰামমান ফিটকেৰী লৈ ল'ব। লৈ পেলাই আপুনি এইটো 1 গিলাচ বা আপোনাৰ 2 গিলাচ যিমানখিনি পানী আপোনালোকে ল'ব তাৰ আধা কৰিব লাগিব। গতিকে আপুনি যদি 1 গিলাচ পানী লয় তেতিয়াহ'লে সেই 1 গিলাচ পানীত এইকেইটা বস্তু দি লৈ পেলাই আপুনি উতলাব। পানীখিনি যেতিয়া দেখিব যে কমি পেলাই আধা হৈছে, তেতিয়া আপুনি সেইটো নমাই আনি পেলাই সেইটো বস্তু আপোনালোকে মুখত লৈ পেলাই সেই পানীখিনি অকণমান ঠাণ্ডা হ'ব দিব, লৈ পেলাই সেই পানীখিনি মুখত লৈ আপোনালোকে কুলকুলি কৰি থাকিব। আপোনালোকে চাব খুব কম সময়তে আপোনালোকৰ সেই বিষটো নোহোৱা হৈ গৈছে। এনেকৈ আপুনি যদি দৈনিক কেইদিনমান কৰি গৈ থাকে, আপোনাৰ লাহে লাহে কি হ'ব, আপোনাৰ দাঁতৰ যিবিলাক সমস্যা আছে, বিষ বা আন যিবিলাক সমস্যা আছে, শিৰশিৰণি, দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, পূজ পানী ওলোৱা বা অকণ দাঁতটো লৰি থকা, এইবোৰ সমস্যা অতি সোনকালে নোহোৱা হৈ যাব। কুলকুলি কৰাৰ পিছত আপোনালোকে কি কৰিব, এবিধ কহ লগাব লাগিব, আৰু সেই কহবিধ আপোনালোকে বেলেগ গছৰ নহয়, আপোনালোকে যিটো ভূত এৰা, কিছুমানে ভূত এৰা কয়, কিছুমানে ভেৰেনা গছ বুলি কয়, আকৌ কিছুমানে বঙালী এৰা বুলি কয়। ঠিক আছে। এই গছবোৰৰ এটা ঠাৰি এটা ভাঙি পেলাই সেই ঠাৰিটো আপোনালোকে ভাঙি দিলে তাৰ পৰা বগা ৰঙৰ এটা কহ ওলায়। সেই কহটো আপোনাৰ যোনটো জেগাত বা দাঁতৰ যোনটো দাঁত আপোনাৰ গুৰি পিনে পুজৰাইছে বা বিষাইছে বা লৰিছে, সেই দাঁতটোত এই কহটো লগাই ৰাখক। এনেকৈ আপোনালোকে এইটো বা এই ধৰণেৰে আপোনালোকে কেইদিনমান কৰক। আপোনালোকৰ দাঁতৰ যিকেইটা সমস্যা আছিলে বন্ধুসকল, দাঁতৰ বিষেই হওক বা পূজ পানী ওলোৱাই হওক বা দাঁত লৰা অৱস্থাত আছে, যি সমস্যাই আছে সেইবোৰ সমস্যা অতি সোনকালে নোহোৱা হৈ যাব আৰু আপোনাৰ দাঁতবিলাক মজবুত হৈ পৰিব। বন্ধুসকল, যদি এতিয়া ভাবিছে যে দাঁতৰ এই সমস্যাবোৰ নহওক, মানে দাঁতৰ বিষ বা দাঁতৰ গুৰিৰ পৰা পূজ ওলোৱা, তেজ পানী ওলোৱা বা এই দাঁতৰ বিষৰ পৰা আপোনাৰ জ্বৰ উঠা, মাথালৈকে বিষোৱা, এই সমস্যাবোৰ আপোনাৰ নহওক, তেতিয়াহ'লে আপোনালোকে আগতীয়াকৈ কিছুমান উপায় ল'ব লাগিব। সেই উপায়বোৰৰ ক্ষেত্ৰত বন্ধুসকল, প্ৰথম কথা হৈছে যে আপোনালোকে দাঁতবিলাক সদায় 2-3 বাৰকৈ ব্ৰাছ কৰি ধুই ল'ব, বা প্ৰত্যেক খাদ্যৰ পিছত আপোনালোকে দাঁতবিলাক চাফা কৰি ৰখাটো অত্যন্ত দৰকাৰ। যদি আপুনি
প্ৰত্যেক খাদ্যৰ পিছত নোৱাৰে তথাপিও আপুনি ৰাতিপুৱা এবাৰ আৰু ৰাতি খোৱাৰ টাইমত এই 2 টাইম কমসে কম দাঁতবিলাক ব্ৰাছ কৰিবলৈ চাফা কৰি ৰাখিবলৈ যত্ন কৰিব আৰু আপোনালোকে যিবিলাক মিঠাজাতীয় খাদ্য সেইবোৰ খাদ্য পৰাপক্ষত কম খাবলৈ যত্ন কৰিব আৰু যদিও খায় আপোনালোকে খোৱাৰ পিছত ভালকে দাঁতবিলাক পৰিষ্কাৰ কৰি ল'ব আপুনি দাঁত বা তেনেকুৱা খাদ্য খাওঁতে বা খাদ্যবোৰ চুবাওঁতে অকমান সাৱধান হ'ব যাতে আপুনি সেই খাদ্যবোৰ চুবাই খাওঁতে দাঁতে বেছি কষ্ট নাপায় গুটকা পান তামোল বা তেনেকুৱা কিছুমান খাদ্য আছে সেইবোৰ আমি যদি খাওঁ তেতিয়াহ'লে কি হয় আমাৰ দাঁতত তেনেকুৱা সমস্যা হোৱাৰ সম্ভাৱনা থাকে গতিকে সেইবোৰ বস্তু আপোনালোকে যিমান পাৰে পৰিহাৰ কৰিব ঠিক আছে বন্ধুসকল এতিয়া মই যিখিনি কথা আলোচনা কৰিলোঁ মই যিখিনি কথা আপোনাক ক'লো দাঁতৰ এই সমস্যাৰ বিষয়ে আৰু যিকেইটা উপায়ৰ কথা ক'লো এইকেইটা উপায় আপোনালোকে অৱলম্বন কৰিবলৈ আপোনালোকৰ তেনেকুৱা সমস্যাবিলাক নোহোৱা কৰক তাৰে কামনা কৰিছো বন্ধুসকল আশা কৰো যে আজিৰ ভিডিওটো আপোনালোকে চাই পেলাই ভাল পাইছে আজিৰ ভিডিওটোৰ পৰা আপোনালোকে কিবা এটা শিকিব পাৰিছে বন্ধুসকল যদি ভিডিওটো চাই পেলাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু যদি আপুনি মোৰ চেনেলত প্ৰথম ভিডিও চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকন দবাই থব যাতে পৰৱৰ্তী ভিডিওৰ নটিফিকেশ্যন প্ৰথমতে আপুনি পায় বন্ধুসকল যদি ভাবিছে যে আনেও উপকৃত হওক তেতিয়াহ'লে মানৱতাৰ খাতিৰত ভিডিওটো শ্বেয়াৰ কৰি দিব বন্ধুসকল সুখত থাকক ভালে থাকক সদায় পৰ্যাপ্ত পৰিমাণে পানী খাব দৈনিক কমেও 1.5 ঘণ্টা ব্যায়াম কৰিব আকৌ লগ পাম নতুন ভিডিওত নতুন টপিকছত তেতিয়ালৈকে মোক আহিব দিয়ক ধন্যবাদ